নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমাক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বুম। আজি আমি কথা পাতিম এইজন ব্যক্তিৰ ওপৰত য'ত নেকি কৈছে বসুদেৱৰ হেৰিটো বহুত ডাঙৰ। আহকচোন কিনো সেই হেৰিটো বহুত ডাঙৰ চাওঁ, তাৰপিছত আমি টেক্টৰ ওপৰত কথা পাতিম। দৈৱকী, তোৰ সন্তান মোক দে দৈৱকী, তোৰ সন্তান মোৰ হাতত দে। নিদো দাদা, নিদো। আৰু দিনো নিদিও কেলে বিচাৰিছে তোৰ সন্তানটো তাৰ হাতত দি দে। আকৌ কিনো নিদুং দাদা নিদুং কৈছ, দি দে তোৰ সন্তানটো তাৰ হাতত দি দে। পাবলে যিহে কষ্ট, বসুদেৱৰ কণীটো বহুত মস্ত। কি কলি আকৌ কি কলি আকৌ যিহে কষ্ট, বসুদেৱৰ কণীটো বহুত মস্ত। বাহ, মজা দিছো মজা। বসুদেৱৰ হেৰিটো বহুত ডাঙৰ পাওঁতে বহুত কষ্ট। বাহ, তাৰহে কষ্ট হৈছে যেনিবা। কি যে কথা কোৱা তহঁতি হৈছেগে। অসমখন কি কৰিব নি আছ হনা তহঁতি? এটা সেয়া চুমা চুমি কৰি গোটেইখন ভাইৰেল হৈ গৈছে। তহঁতি আকৌ কৈছো বোলে বসুদেৱৰ সন্তান, তহঁতি কি দৈৱকী, তোৰ সন্তানটো মোৰ হাতত দে। কি কৈছো ভাই? নিদুং দাদা নিদুং। अरे कौन भौंक रहा है ये बदतमीज? পাওঁতে যি হওক কষ্ট বোলে বসুদেৱৰ হেৰিটো বহুত মস্ত। गजब बेइज्जती है। ৰাম, সিহে পাইছে যেনিবা। তই যদি অসমখন এনেকুৱা হ'বলৈ কি হ'ব ভাই? তই নিজে ভাবিছা ন কি হ'ব? আৰু এটা ভিডিঅ' চাওঁ আহকচোন। আমাৰ অসমৰ সেনা হয় নে কি হয় নাজানো, কি ফুলাইছে চাওঁ আহক। चलो भाई देखो अब मैं क्या करता हूँ। ফুলা অকণ ফুলা ফুলা না, আৰু অকণ ফুলাচোন। কিমানো ডাঙৰ হয় চাওঁ বস্তুটো। ফুলা सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। অসমৰ সেনা নে কি নাজানো হা, এই কণ্ডমটো ফুলাই আছে। এটাই কৈছে আৰু ফুলা ফুলাচোন, ফুলা আৰু ফুলা কিমান ফুলে চাওঁ। अरे बाबा उठा ले, मेरे को नहीं रे। য'ত নেকি এইটো বেয়া জেগাত ব্যৱহাৰ কৰে। रुको जरा। সি কৰিছে মুখত। বাহ, কাৰোবাৰ পৰি আছিলে ঠিক নাই। समझ रहे हो आप? বুটলি এনেকৈ ফুলাই চাইছে বুলি কয়। কিমান ফুলেনো চাওঁ। नहीं। সাপ বেলুন বুলি ভাবিছো নি তহঁতি? এইটো সাপ বেলুনো এনেকে ফুলালে নুফুলে। তহঁতি যেনেকে ফুলাইছ সাপ বেলুনত পাম মাৰিব লাগে। আৰু এইটোতো তইতো মুখে ফুলাইছ ন। ক'ত পালি সেইটো? এই অকণটো ভদ্ৰ হয় ন তহঁতি। তহঁতক দেখিয়েতো সৰু ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব। তহঁত যদি এইবোৰ যদি কৰ, ভাৰতীয় সেনা হৈ যদি তহঁতি এনেকুৱা ধৰণৰ এইটো ব্যৱহাৰ এইটো কৰ, কি হ'ব নাজানো। এইটো ভাৰতীয় সেনা নে কি? আৰু ড্ৰেছটো পিন্ধি আছো ন। তইতো এতিয়া ড্ৰেছটো অপমান কৰা হৈছে। দেশত কিমান বৰ্ডাৰত গৈ কিমান ভাৰতীয় সেনাই কিমান কি কৰি আছে দেশৰ কাৰণে। আৰু তহঁতি ভাৰতীয় সেনা ড্ৰেছযোৰ পিন্ধি পেলাই তহঁতি এইখন অসভ্যালি কৰি আছ। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। কি হ'ব তেতিয়াহ'লে? তই নিজে ভাবিছা। সেইটো কাৰণে অলপ ভাল হওঁত, তেতিয়া আমিও অকণ ভাল হ'ম। তহঁতি যিমানে ভাল হয় আমিও ভাল হ'ম। ঠিক আছে? চবকে কওঁ ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ৰোষ্টিং ভিডিঅ' আহি থাকিব মাজে মাজে। এইটো আমাৰ দেৰগাঁৱৰ পূজা মণ্ডপটো হয়তো আপোনালোকে চবেই চাইছে, কেনেকুৱা পায় জনাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' আহি থাকিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ল'লে তেতিয়া মই ভিডিঅ' আপডেট দিয়া লগে আপোনালোকৰ এটা নটিফিকেশ্যনটো পাই যাব। रुको जरा। বা আজিলৈ ইমানেই। পুনৰ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই। आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं, अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूल फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।